না আমি গাড়ীৰ মানুহ হয়, গাড়ীখন আমাৰ হয়। ধৰি আছে বাছখনে আমি 40তে আছিলো, আহি ব্ৰেক মাৰিছে, আগৰ গাড়ীখন ৰখা থাকে, ইয়াতে এইখনে মাৰি দিছে। আমাৰ গাড়ীখনৰ অৱস্থা চাওক, স্পীডত আহিছে, বেছি আছে গাড়ী স্পীড, এইখনে মাৰি দিছে। গাড়ীখনৰ অৱস্থা দেখাম আমি কেমেৰা হাত নিদিব। গ্লাছ চাছ গোটেই ভাগিছে, আমাৰ বেছি বছৰ হোৱা নাছিল গাড়ী কিনা। নেহৰু মই শিকি থকা গাড়ীখন মিকান অলপ গোটেই ইঞ্চুৰেঞ্চ পইচা লাগিব আমাক। নেহৰু এজনী ছোৱালী হৈ ড্ৰাইভাৰৰ বুকুত এনেকৈ সোপা মাৰি ধৰাটো কিমান যুক্তিসংগ। মই ভাবোঁ যে এই ছোৱালীজনী এটা বহুত ডাঙৰ ভুল কৰিছে। সেইটো ভুল যাতে অসমত কোনেও নকৰে, কাৰণ এইটো ভুল সাংঘাতিক ভুল। কাৰণ এজনী ছোৱালীয়ে তাইতকৈ অলপ বহুত ডাঙৰ হ'ব, কিন্তু সেইটো অসন্মান কৰিছে। আৰু এই ড্ৰাইভাৰত যে সি বুকুত ধৰিছিল, সেইটো কিমান যুক্তিৰ কথা আপোনালোকে এবাৰ ভাবক। যেতিয়া ড্ৰাইভাৰ ৰাস্তাৰে গৈ থাকিব গাড়ী লৈ, যিকোনো অসমৰে হওক ভাৰতবৰ্ষৰ যিকোনো নাগৰিকে যদি এনেকুৱা এটা বিপদ কেতিয়াবা হ'বই পাৰে, এক্সিডেণ্ট সাধাৰণ কথা, এইটো হৈ যাবই পাৰে। যিহেতু হোৱাৰ পিছত যে এজনী ছোৱালী হৈ এজনী পুৰুষৰ বুকুত, এজনী ড্ৰাইভাৰৰ বুকুত যে এনেকুৱা ধৰিলে, সেইটো কিন্তু একেবাৰে মোটো শুভনীয় নহয়। এই ছোৱালীজনীয়ে যিটো কাম কৰিছে, খুবেই জঘন্য কাম কৰিছে। আৰু এই ছোৱালীজনী আপোনালোকে চাব, 2 দিন পিছত আহি আকৌ ক্ষমা খুজিব। এতিয়া কথাটো হৈছে যে ছোৱালীজনীয়ে ইমান এটা ভুল কৰাৰ পিছত যদি ক্ষমা বিচাৰি যদি আৰক্ষীৰ পৰা বাচি যায়, তেনেহ'লে সকলোৱে অপৰাধ কৰি কিন্তু ক্ষমাই বিচাৰিব। ক্ষমা বিচাৰিলে যে চব মীমাংসা হৈ যায়, সেইটো কিন্তু যুক্তিসংগ নহয়। যদি ছোৱালীয়ে অন্যায় কৰিছে, এইটো আচলতে বিচাৰ হ'ব লাগে। আৰু ড্ৰাইভাৰজনক যে এনেকুৱা ৰাজহুৱাভাৱে, বৰ্তমান যিটো ঘটনা হয় লগালগ ছ'চিয়েল প্লেটফৰ্মত ভিউটো পৰে, কিন্তু ছোৱালীজনী ইমান সাংঘাতিক এটা অপৰাধ কৰিছে, সেই অপৰাধৰ ভিত্তিত কি বিচাৰ হ'ব? এতিয়া চাওক আপোনালোকে, যেন মিডিয়াত আহি যদি সি ক্ষমা খুজি কয় যে আমি ক্ষমা প্ৰাৰ্থী, মোৰ ভুল হৈছে, চাব আপোনালোকে এইটোৱে ক'ব এই ছোৱালীজনী। কাৰণ মই ভাবোঁ এইটো সাংঘাতিক ভুল কৰিছে ড্ৰাইভাৰৰ লগত। ড্ৰাইভাৰৰ ভুল কৰি বা নিজে জানি, এজন ড্ৰাইভাৰে যেতিয়া গাড়ী চলায় কেতিয়াও জানি শুনি খুন্দা নামাৰে। ড্ৰাইভাৰ যিমান ছেফটি আছে, সেই ছেফটি মতে সিহঁতে চলে। কিন্তু জানি শুনি যে কোনোবাৰ গাড়ীত লগাই দিয়ে, এইটো নহয়। যদি কাৰোবাৰ গাড়ীৰ লগত খুন্দা মাৰিলে, সেইটো কিন্তু আৰক্ষী আছে, পুলিচ প্ৰশাসন আছে, সেইসকলক বিচাৰ কৰিব লাগে বা আইনগতভাৱে যিটো হয় সেইটো হ'ব লাগে। কিন্তু ছোৱালীজনে বুকুত ধৰাটো একেবাৰে খুবেই দুৰ্ভাগ্যজনক। এইটো চাইছে, আৰু ভিডিঅ'টোৰ পৰা আপোনালোকে কি অনুভৱ কৰিব পাৰিছে যে ছোৱালী এজনী মহিলা মানুহে এজনী পুৰুষৰ ক্ষেত্ৰত এনেকুৱা যদি সাৱটি ধৰে, কিমান এটা সাংঘাতিক কথা হয়। কিমান অপমান কৰিব পাৰে পুৰুষক, ড্ৰাইভাৰ মানুহ নহয় জানো? এনেকুৱা ভুল হ'বই পাৰে। থাপা মাৰি যে সি বুকুত ধৰিব, এইটো কি যুক্তিসংগতা কওকচোন আপোনালোকে? এইটো কেতিয়াও মানি লোৱা কথা নহয়। যদি এজন পুৰুষে যদি এনেকুৱা ছোৱালীক ধৰে বা মহিলাক ধৰে, বিপৰীত দেশটোত যদি আমি চাওঁ, এৰিব জানো? কোনোবাই এৰিব জানো কওকচোন? এইবিলাক ছোৱালীৰ কাৰণে প্ৰশাসন অতি শক্তিশালী হ'ব লাগে। আৰু যিবোৰে এনেকুৱা আইন উলংঘ কৰি নিজৰ হাতত আইনটো উঠাই লয়, সেইসকলক অতি শীঘ্ৰে এনেকুৱা ব্যৱস্থা কৰিব লাগে যে দ্বিতীয়বাৰ কোনেও এনেকুৱা আইনবোৰ হাতত তুলি ল'ব নোৱাৰে। আৰু ৰাইজৰ মতামতটো কি অলপ জনাব, ছোৱালীজনী কামটো কৰিছে যে কেনেকুৱা যুক্তিসংগ হ'ল। ধন্যবাদ।